আজি মই চতুৰ্থ শ্ৰেণীৰ টকা পইচা পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। টকা পইচা আমাক সকলো ক্ষেত্ৰতে লাগে। আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ, আমি যিকোনো বস্তু কিনিবলৈ আমি টকা পইচাৰ ব্যৱহাৰ কৰোঁ। বা আমি যদি কিবা বস্তু বিক্ৰী কৰিবলৈ যাওঁ, তেতিয়া আমি সেই বস্তুটো টকাৰ বিনিময়তহে বিক্ৰী কৰোঁ। আমাক সেইকাৰণে টকা পইচা বিভিন্ন কামত লাগে। এতিয়া মই কেইটামান টকা লৈছোঁ। এইটো কেইটকা? 100 টকা। আৰু এটা লৈছোঁ, এইটো 50 টকা। আৰু এটা লৈছোঁ, এইটো 10 টকা। এইবোৰ টকা হয়। আৰু লৈছোঁ কিছুমান খুচুৰা। এইটো কেইটকা? 5 টকা। এইটো 2 টকা। এইটো 5 টকা, এইটো 2 টকা, আৰু এইটো এটকা। এতিয়া চাওঁ মোৰ ওচৰত মুঠতে কেইটকা আছে। 100 টকা। 100 টকাৰ লগত 50 টকা লগালোঁ, 150 টকা। 150 টকাৰ লগত 10 টকা লগালোঁ, 160 টকা। 160 টকাৰ লগত 5 টকা লগালোঁ, কিমান হ'ব? 5 টকা লগালে 160, 61, 62, 63, 64, 65, 165 টকা। 165 টকাৰ লগত আৰু 2 টকা লগালোঁ, 65 আছিলে, 2 টকা লগালোঁ 65, 66, 67 টকা। আৰু 1 টকা লগালোঁ, 67 টকা আছিলে, 1 টকা লগাই দিয়াত হ'ল 68 টকা। এতিয়া মোৰ মুঠতে টকা আছে 150, 10, 5, 2, 1, মুঠতে 168 টকা। যদি মই এই 50 টকাটো আঁতৰাই দিওঁ আৰু যদি মই এই 2 টকাটো আঁতৰাই দিওঁ, তেতিয়া মোৰ ওচৰত কিমান টকা থাকিব? 100 লগত 10, 110 টকা। আৰু 5 টকা 115 টকা। আৰু 1 টকা 116 টকা। মই 168 টকাৰ পৰা কেইটকা আঁতৰাই দিলোঁ? 50 আৰু 2, 52 টকা। 52 টকা আঁতৰাই দিয়াত মোৰ হাতত থাকিল 116 টকা। চতুৰ্থ শ্ৰেণীৰ টকা পইচা পাঠটোৰ পৰা মই এইকেইটা লৈছোঁ। পাঠটোত দিয়া আছে কাৰ হাতত কিমান টকা দিয়া আছে, কাৰ হাতত কিমান টকা আছে। মণিৰ হাতত আছে 200 টকা 50 পইচা। জুমিৰ হাতত আছে 180 টকা। ইভানৰ হাতত আছে 250 টকা 75 পইচা। কমলৰ হাতত আছে 270 টকা 50 পইচা। এইখিনি মণি, জুমি, ইভান, কমলৰ হাতত থকা পইচা। মণিৰ হাতত 200 টকা 50 পইচা আছে। 200 টকা থকাৰ উপৰিও 50 পইচা আছে। কিন্তু জুমিৰ হাতত 180 টকাহে আছে, পইচা নাই। ইভানৰ হাতত 250 টকা আৰু 75 পইচা আছে। কমলৰ হাতত 270 টকা আৰু 50 পইচা আছে। যদি আমি এতিয়া চাওঁ মণি আৰু জুমিৰ হাতত মুঠতে কিমান টকা আছে, আমি যদি উলিয়াওঁ মণিৰ হাতত আৰু জুমিৰ হাতত মুঠ কিমান টকা আছে, আমি মুঠ উলিয়াবলৈ কি কৰোঁ? যোগ কৰোঁ। সেইদৰে কাৰণে আমি ইয়াত লিখিম মণিৰ হাতত আছে। মণিৰ হাতত কিমান টকা আছে? 200 টকা 50 পইচা। ইয়াত আমি লিখিম 200 টকা আৰু ইয়াত লিখিম টকাৰ পাছত আমি লিখিম পইচা 50 পইচা। 250 টকা বুলি আমি লিখি নিদিওঁ, আমি 200 টকা 50 পইচা বুলি লিখিম। তাৰপিছত আমি জুমিৰ হাতত আছে। এতিয়া আমি চাম জুমিৰ হাতত কিমান আছে। 180 টকা। পইচা আছেনে? নাই। সেইকাৰণে আমি টকাৰ তলত লিখিম 180 টকা। পইচাৰ ঘৰত আমি একো নিলিখোঁ। এতিয়া আমি কি কৰিম? মুঠ উলিয়াম, মানে মুঠতে দুইজনীৰ হাতত কিমান টকা আছে। মুঠ উলিয়াবলৈ আমি কি কৰোঁ? যোগ কৰোঁ। মুঠ সমান চিনৰ তলত সমান চিন। আমি পইচা ফালৰ পৰা কৰি আহিম। আমি অংকটো পইচা ফালৰ পৰা কৰি আহিম। শূন্য, ইয়াততো একো নাই কৰিবলৈ যিহেতু, সেইকাৰণে 0 আৰু 5ৰ লগত একো নাই। 5 নামি আহিব 50। 50 পইচা 50 পইচা থাকিব।
ইয়াত পইচাটো লিখি দিম তাৰ পাছত টকাটো আমি হিচাপ কৰিম পইচা কৰাৰ পাছত টকা শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য শূন্যৰ লগত 8 যোগ কৰিলে 8 শূন্যৰ লগত 2 লগত 1 যোগ কৰিলে 2 1 3 ইয়াত আমি টকাটো লিখি দিওঁ এতিয়া কিমান পাইছো আমি 380 টকা 50 পইচা মণি আৰু জুমিৰ হাতত যিমানখিনি পইচা আছে সেইখিনি লগ লগালে আমি পাম 380 টকা 50 পইচা কিমান পাইছো 380 টকা আৰু আছে 50 পইচা এইটো যদি আমি গোটেই পইচাটো যদি আমি টকালৈ পৰিৱৰ্তন কৰোঁ আমি তেতিয়া আমি লিখিম 380 এটা দশমিক দিম তাৰ পাছত 50 টকা এনেদৰে লিখিম যদি আমি টকালৈ নিওঁ 380 আৰু 50 পইচা এইটো টকা এইটো পইচা টকা আৰু পইচাৰ মাজত দশমিক এটা দিলে হৈ যাব এইটো মণি আৰু জুমিৰ হাতত থকা টকা এতিয়া যদি আমি উলিয়াও ইভান আৰু কমলৰ হাতত মুঠতে কিমান টকা আছে ইভানৰ হাতত কিমান টকা আছে 250 টকা 75 পইচা 250 টকা 75 পইচা ইভানৰ হাতত আছে 250 টকা 75 পইচা আৰু কমলৰ হাতত আছে 270 টকা 50 পইচা কমলৰ হাতত আছে 270 টকা টকাৰ তলত টকা পইচাৰ তলত পইচা 50 পইচা ইহঁতৰ হাতত মুঠ কিমান টকা আছে মুঠ লিয়াবলৈ যোগ কৰিম আমি কোন ফালৰ পৰা কৰিম পইচা ফালৰ পৰা কৰি আহিম এই ফালৰ পৰা 5ৰ লগত 0 যোগ কৰিলে 5 5 7 12 এটা আমি 12 নপঢ়া 12ৰ 2 আৰু 1টো আমি ইয়ালৈ লৈ আহিম টকাৰ ফাললৈ 0 যোগ 0 শূন্যই হ'ব ইয়াত 1 এটা যেহেতু আমি এফালে আনিছিলোঁ সেই 1টো যোগ কৰি দিলে হ'ব 1 হাতে পাছে 12 12ৰ 2 উকলিল 1 2 2 4 এই উকলা 1টো যোগ কৰি দিলে হ'ব 5 এতিয়া আমি টকাৰ তলত টকা বহাই লওঁ পইচাৰ তলত পইচা এতিয়া মুঠ ইভান আৰু কমলৰ টকা হ'ব 521 টকা 25 পইচা কিমান 521 টকা 25 পইচা আমি যদি এইটো টকালৈ পৰিৱৰ্তন কৰোঁ তেতিয়া হ'ব 521 আৰু আমি 25টো লিখিম এই টকা আৰু পইচা এইখিনি হৈছে টকা এইখিনি হৈছে পইচা তাৰ মাজত যদি আমি এটা দশমিক দিওঁ তেতিয়া এইটো আমি টকালৈ পৰিৱৰ্তন কৰিব পাৰোঁ আমি পঢ়োতে এনেদৰে পঢ়িম 521 টকা 25 পইচা এয়া আমাৰ ওলাই গৈছে তোমালোকে এনেদৰে বাকি কিতাপত থকা প্ৰশ্নোত্তৰখিনি কৰিবা আৰু মোক দেখুৱাবা